বেটি এতিয়া কৈ যাম আজি বহুত খেলি মেলি হৈছে দে আহিছোঁ এতিয়া দাদা খাই বুলি কৈ দিয়ক খাই খালো বেটি খালো নালাগে কৈ দিবলৈ হয় ভাল লাগিছে কিবা এটা আহিলোঁ এইপিনে বঢ়িয়াকৈ চাম না মানুহ চব এনেকুৱা খাতনাক বৰষুণ দিলে আধা ৰাস্তা ৰখি বুলি এনেকৈ দেখাইছোঁ দৰ্জাখন এনেকুৱা বস্তুবোৰ খাই মজা লাগে কি আনিছে এইটো কৈ দিয়ক এইফালে জেঠাই চলি থকা যোৱা নাই গাখীৰৰ লগত কিবা মিক্স কৰিছে নেকি পুৰা বৰষুণ দি আছে তো আকৌবাৰ নমস্কাৰ বেক টু মাই ইউটিউব চেনেল আই লাভ নেচাৰ ফুড এণ্ড ট্ৰেভেল মানে সেই ব্লগটো দিলোঁ চালে চাগে যদি চালে ভাল পালে তেতিয়াহ'লে কমেণ্ট চমেণ্ট কৰিব মানে এই ব্লুজম এক্সট্ৰিকা যোনটো মিটাপ আছিলে তাৰপিছত আজি হ'ল সৰস্বতী পূজা আৰু মানে এনেকুৱা ঠাণ্ডা লাগিছে ন মানে গা চা ধুব একো মন যোৱা নাই তো গুড মৰ্ণিং তো এতিয়া মানে 8টা দিলে বাজিব হ'ল গুড মৰ্ণিং ফ্ৰম ডিব্ৰুগড় মানে ঘৰতে আছোঁ ফ্ৰম ঘৰ আৰু আজি মানে এতিয়াতো গা ধুব লাগিব না সৰস্বতী পূজা এনেকুৱা ঠাণ্ডা লাগিছে না বৰষুণ দি আছে গা ধুব মন যোৱা নাই তাৰপিছত কি বুলি কয় হ'লেও গা ধুব লাগিব আৰু ফুল চুল আনিব আছে বঢ়িয়াকৈ মানে টেবুল চেবুল ধুনীয়াকৈ মুচিব লাগিব না তো আমাৰ ঘৰৰ ওচৰতে মানে চবেই মিলি পিনি সৰস্বতী পূজা পাতিছে মানে স্কিম চিস্কিম চব লগাইছে সিহঁত আপোনালোক অলপকৈ দেখিছে চাগে আৰু অলপ তো তাতে পাতিছে তো ধুনীয়াকৈ ভিডিঅ' কৰিম তাত তো ধুনীয়াকৈ তাতে পাতিম সৰস্বতী পূজা মানে ভিডিঅ' চিডিঅ' কৰিম মানে চব যি পৰ্ব মানে তাত ধুনীয়াকৈ ধামাকা হ'ব মানে ধামাকাটো ওলাবই মুখৰ পৰা ব্লগটো বনাওঁতে মানে কি কেছটো কি হয় মোৰ লগৰখিনি আগতে ধামাকাটো মুখৰ পৰা ধামাকাটো কেলৈ ওলাই মানে ধামাকাটো ওলাবই মোৰ যে মানে ব্লগ ষ্টাৰ্ট কৰা নাই মানে কৈ থাকোঁতে ধামাকাটো ওলাবই তো ব্লগটো চাই থাকক তো ইণ্টাৰেষ্টিং হ'ব গৈ আছে ধামাকা হ'ব তো চাই থাকক তো সিহঁতে স্কিম লগাই আছে অলপকৈ দেখিছে মানে তাতে হ'ব আৰু আজি লগৰখিনি লগত বেলেগ ক'বলৈ ওলাই যাম বুলি ভাবিছিলোঁ আনকৰ নিচিনা কিন্তু মানে কেছটো কি হ'ল পুৰা বৰষুণ দিছে না আৰু নাজানো বৰষুণ যদি ৰখে অলপকৈ তেতিয়া ওলাই যাম আৰু মানে ঘৰ সৰস্বতী পূজা ঘৰ যদি সোমাই ভাল লাগে না অলপ ওলাই যাম ভিতৰতকৈ পাৰিলে এতিয়া চাই থাকক ব্লগটো তাৰপিছত মোৰতো ভাইটি হাই বুলি কৈ দে পিনে এনেকৈ কৈ দে হাই বুলি কৈ দে ভালচে কৈ দে মানে কিবা পাইছে তো ব্লগটো চাই থাকক গা চা ধুই বঢ়িয়াকৈ আহিলোঁ মানে গৰম পানী ধৰিলোঁ বঢ়িয়াকৈ তাৰপিছত মানে এতিয়া তো পূজা কৰিব লাগিব ন সেইটো কাৰণে ফুল আনিব লাগিব মানে তো ফুলটো আনি লওঁ তাৰপিছত মানে ঘৰতো মানে পায়স বনাইছে তাৰপিছত সেয়া যাম য'ত মানে চবে মিলি পূজা কৰিছে তাৰপিছত মানে ভিডিঅ'টো চাই থাকক তো এতিয়া মানে গৈ আছোঁ গাছ বঢ়িয়াকৈ দোকান মানে চাকি আনিব লাগে দোকান মানে মায়ে গৈ আহিব কৈছে তো গৈ আহোঁ বঢ়িয়াকৈ তো গাছ এতিয়া গৈ আছোঁ মানে দোকান আৰু এনেকুৱা বতৰ মানে চলাই বঢ়িয়া লাগিছে ঠাণ্ডা লাগিছে না এনেকুৱা বতৰত চাইকেল চলাই মজা লাগে আৰু দেই মানে ৰাইড চাইড গ'লে মজা লাগে এনেকুৱা বতৰত বৰষুণ দিব নালাগে ৰ'দ দিব নালাগে পুৰা ঠাণ্ডা অলপ পৰি থাকিব লাগে মজা লাগে আৰু আপোনালোকে বহুতে মানে ছাবস্ক্ৰাইব কৰি নাযায় আপোনালোকে যদি ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে তো এতিয়া গৈ আছোঁ যাম তো এনেকুৱা লাগিছে মানে মটৰ কৰি যেনিবা কৰি আছোঁ সেনেকুৱা ফিল আহি গৈছে মানে তো মজা লাগিছে দেই হেল্ল' পূজা পাতিছে তো জলদিকৈ মই মানে দোকান গৈ আহিব লাগে বৰষুণ জাক এৰিছে এতিয়া তো অলপ ওলাই যাম বুলি ভাবিছোঁ কি হয় নাজানো আকৌ যদি বৰষুণ দি দিয়ে তো চাই লওঁ বঢ়িয়াকৈ যদি বৰষুণ চৰষুণ নিদিয়ে যাব লাগিব বঢ়িয়াকৈ নামঘৰ আৰু ইয়াতে মানে আমি দেখিছিলোঁ
এতিয়া কৰোণাৰ কাৰণে বন্ধ হৈ আছে ক্লাব এটা আছিলে ন তো এতিয়া নকৰিয়ে হ'লোঁ তো চাই থাকক ব্লগটো মই লগ পাই গ'লোঁ ডাইৰেক্ট চাল চাব যোৱা নাই এই না না পুৰা ইচ এটা ওলাই আহিছে আজি কি বুলি কয় তাৰপিছত এতিয়া মানে দোকানৰ পৰা আহিলোঁ বঢ়িয়াকৈ ঘৰ গৈ আছোঁ এতিয়া ইউ গাইজ ভালনে আপোনালোকৰ মজা মজা আজি তো গাইজ মানে এইপিনে ধূপ ল'লোঁ চাকি ল'লোঁ এইপিনে আৰু হেৰি ল'লোঁ তেল ল'লোঁ তাৰপিছত আছে চিপছ ল'লোঁ তাৰপিছত এতিয়া গৈ আছোঁ গৈছে আৰু মানে বৰষুণ এৰি দিলে মজাকৈ মনটো এতিয়া ভাল লাগিছে মানে বা ক'ৰবাতলৈ যাব পাৰিম ৰ'দটো অলপমান কলাইছে তো যাব লাগে বলক আজি মানে ঘৰলৈ গৈ পিনে আকৌ আহিলোঁ মানে কাম এটা আছিলে মানে অভিধাবো আছে হয় আৰু বঢ়িয়াকৈ টেক্স চেক আনিছে মানে ডাঙৰ ডাঙৰ মজা লাগিব ৰাতিকৈ আহিবি মাছ আহিম কেলৈ নাহিম সেইটোৱে আকৌ তাৰপিছত এইটোৱে আৰু এই কামটো আছে কামটো কৰি আহোঁ বঢ়িয়াকৈ যাম আৰু ঘৰ চ' এনেই অলপ ওলাই যাম বুলি ভাবিছোঁ এই মেকুৰী থকা কি অৰিহণাটো ভগৱানৰ ওচৰত আগে দি থৈ আছোঁ আগবাঢ়ি বেটি এই ভগৱানৰ ওচৰত দি থৈ আহিব যায় তাত ঠাকুৰৰ ওচৰত দি থৈ আহিব চাইডে দেখিছে পুৰা মানে ঘৰ মানে কেছটো কি হ'ল মানে আকৌ তাৰপৰা উভতি আহিলোঁ মানে বৰে মানে পূজা কৰিবলৈ তো এতিয়া লৈ যাব কৈছে হ'লেও মানে আমাৰ দেৰি হৈছে মানে এইপিনে ওলাই যাম বুলি ভাবিছোঁ সেইটো কাৰণে দেৰি হৈছে চাই লওঁ কি হয় এইপিনে পূৰা মানে শুনিছে আৰু গম পাইছে তো এইপিনে পূৰা হেৰি লগাই দিছে স্কিম এইবোৰ দোকান বঢ়িয়াকৈ এতিয়া সেইটোৱে আৰু ইয়াত বঢ়িয়াকৈ গাইছ মানে আমি পূজা চূজা কৰি আহিলোঁ এতিয়া তো তাত বঢ়িয়াকৈ তো ভাবিছোঁ আমি যাওঁ নেকি কাৰণ দেৰি হৈছেতো মানে হ'লেও ৰখিব কৈছে চাই লওঁ কি হয় মানে এতিয়া বৰষুণটোও নাই দিয়া তাৰপিছত যদি বৰষুণ আনি দিয়া হৈ গ'ল তো গাইছ ইয়াত মানে চাওক ডেক চেক আনিছে পুৰা বঢ়িয়াকৈ মানে আজি ৰাতিকৈ ধামাকা হ'ব মানে ধামাকা কেলে পুৰা বঢ়িয়াকৈ তো ধামাকা হ'ব ব্লগটো তো চাই লওক ৰাতি মেইন ধামাকা হ'ব কাৰণ পঞ্চাছ আহি গৈছে পুৰা ধামাকা হ'ব নে কি গাখীৰ গাখীৰৰ লগত কিবা মিক্স কৰিছে নেকি তো এইটো খাব দিছে বঢ়িয়া খাই ন আৰু এনেকৈ ৰছী চছী পিন্ধালে বঢ়িয়া মিঠা লাগিছে বঢ়িয়াকৈ চেলেকি লৈছোঁ মই এনেকুৱা বস্তুবোৰ খাই মজা লাগে আৰু এনেকৈ কয় ইমান ধুনীয়াকৈ অনুষ্ঠান বাজি আছে বঢ়িয়াকৈ আমি ইয়াতে ঘৰলৈ আহিলোঁ আৰু এতিয়া যাম ক'লৈ যাম পূৰা জোৰ চুটি হৈছে আজি লাগি আছে নেকি কিবা লাগি আছে নেকি এই একো নাই মহাই ল'ম তো আৰু আমি এতিয়া যাম ক'লৈ যাম এতিয়া ক'লৈ যাম কি হৈছে কি হাঁহি ওলাই গৈছে যে তো ক'ত যাম দেখা পাবই ন তো চলো ৰাতিপুৱা এনেও ধামাকা হ'ব পূৰা গান চান বাজি আছে পূৰা জোচত এতিয়া কি হৈছিল চালনে তো আপোনালোকেও চাই থাকক এনেকৈ চাহ বুলি কৈ পিনি ব্লগটো তাৰপিছত এতিয়া গছ মাৰি যাওঁ আহিলোঁ বঢ়িয়াকৈ আৰু এনেকুৱাবোৰ মানে বেছিকৈ ক'ত ভাল লাগে গম মানে গাঁৱত ভাল লাগে আমাৰ ইয়াত হ'লেও ভাল লাগে কিন্তু হ'লেও মানে বেছিকৈ গাঁৱত ভাল লাগে কিন্তু যি হ'লেও গাঁৱলৈ নগ'লেও ইয়াত হ'লেও কৰিছোঁ মানে ধামাকাটো হ'ব ৰাতি তো তৰাটো মাৰি লওঁ প্ৰথমত বঢ়িয়াকৈ তো আজি বহুত খেলি মেলি হৈছে দেই সঁচাকৈ গুচি এতিয়া আহিলোঁ আকৌ যাব লাগিব ঘৰ চাবিটো গুচি আহিলে মানে চাবিটো দিবগৈ লাগিব আকৌ আহিম বাৰু বঢ়িয়াকৈ পাৰ্ক চাৰ্ক খাইছোঁ 9 টকাত আহিলোঁ এইপিনে এতিয়া মুখৰ পিনে গম পাই আছে আগতে এই বঢ়িয়া এই লগৰ হয় আমাৰ এইকেইটাও লগৰ হয় গোটেইকেইটা লগৰ হয় বহুত আছে লগৰ হয় মানে ছোৱালী চালি নালাগে কৈ দিবলৈ হয় যেতিয়া ছোৱালীটো চহৰত আৰু মই তাৰপৰা আহিলোঁ 9 টকা তো এতিয়া যাম মানে ভাবি আছোঁ ক'লে যাম কি এটা ওলোৱাই নাই চাই ন ক'লে যাম আমি গৈছোঁ দাদা হাই বুলি কৈ দিয়ক
খাই বুলি কৈ দিয়ক খাই হা বঢ়িয়া দাদাই বঢ়িয়াকৈ ফুচকা বনাই ডাঙৰ ডাঙৰ বঢ়িয়াকৈ সেইদিনা আজিতেশ অভিনৱ বঢ়িয়াকৈ মই খাম এতিয়া খালো বেটে খালো কালি আছে নে দিনটো খাই সঁচা নেকি ক'লৈ যাম গমে পোৱা নাই ক'লৈ যাবা unknown destination কে চাহ ধৰক ক'লৈ যাম পাবই আৰু চাহ ধৰক ৰাতি কিন্তু ধামা খাব বস্তু লাষ্টলৈকে থাকক সেইটো আছিলে কি মাত দিছ আগতে জমা ভিডিঅ'টো মেমৰ ঘৰত তোমালোকে বেগটো নাই পিঠি লৈ থকা বেগটো মেমৰ ঘৰত দি আহিলোঁ মানে তো এতিয়া গৈ আছোঁ কাণৰ কলেজ যাম ন আমি কলেজে যাম বল অঁ ব'লা তো কাণৰ কলেজ গৈ আছোঁ যাম যাব লাগিব এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে নাই টেক্সি তো চাই ধৰক মাতিছে ল'ৰাটোৱে কি মাতিছে নেকি কোনে মাতিলে মোক মানে ভিডিঅ' বনাইছিলে বঢ়িয়াকৈ পায়সৰ পুৰা ঘৰত মাতিছোঁ খাম এতিয়া পুৰা একদম ভাল লাগিছিল মানে কাণৰ কলেজ আহিলোঁ এইবিলাক বঢ়িয়াকৈ চাম না মানুহ চব আমি সোমাই আহিলোঁ কাণৰ কলেজত কিন্তু মানে বেছি একো তাত নেদেখালোঁ কাৰণ আমাৰ মানে ঘৰ যাব দেৰি হৈছে কাৰণ তাতো পূজা আছে তো তাত পূজালৈও নগ'লোঁ তাত দিব পিনে তো তাত এনেই সোমালোঁ এপাক তো কাণৰ কলেজত আৰু মানে আহি গ'লোঁ তো ভিডিঅ'টো মানে এতিয়া ধামাকা হ'ব ৰাতি কাৰণ পুৰা ডেক চেক আহিছে তাত পূজাত তো আপোনালোকে তাতে ভিডিঅ'টো বঢ়িয়া আমি অভিনৱ ঘৰৰ আহি আছিলোঁ 5টা বাজিলে এতিয়া মই খানা বৰষুণ দিলে আধা ৰাস্তা ৰখি আছোঁ মানে আৰু আজিতো মোৰ চাইকেল নিজৰ নাই মোৰ চাইকেলত মানে বহি আহিছে সেইটো এনেকুৱা বৰষুণ দি দিলে ন ৰখিবলগীয়া হয় মানে এতিয়া বেছি দূৰ নাই যামেই এতিয়া বৰষুণটা ৰখিলে যাম তো চলমান ৰখিলোঁ যিটো জুইছে মানে বিজুলী ঢেৰেকনি মাৰিছে না বহুত দেৰি ৰখিব লাগিব যেনিবা চাই লওঁ কি এতিয়া যাওঁ আৰু বেছি ৰখি দিলে আকৌ জুইচাই গ'লে হৈ গ'ল 1 ঘণ্টা ৰখিলোঁ 1 ঘণ্টা নহয় মানে 20 মিনিটমান ৰখিলোঁ আঁতলি গ'ল পালোঁ মানে আধা ৰাস্তা ইয়াৰ পাই গ'লোঁ নহয় ইয়াক মাতিছিলোঁ তো ই আধা ৰাস্তাত পাই গ'লোঁ উঠাই লৈ আনিলোঁ চাইকেলত তাৰপিছত এতিয়া ঘৰত আছোঁ তো মানে এতিয়া বৰষুণ দি আছে আকৌ মানে মই মানে বাহিৰত দেখাম বুলি এনেকৈ দেখাইছোঁ দৰ্জাখন মৰা আছে এনেকৈ দেখাইছোঁ মানে এতিয়া কেছটো কি হ'ল এতিয়া বৰষুণ দি আছে মানে তো এতিয়া পাতল চিলাত দি আছে তাৰপিছত এতিয়া বাজিছে 5:30 বাজিব হ'ল তো নাজানো তুমি যে মূৰ্খ আছা নি তুমি যে মানে তাত ডেক চেক আছে কিন্তু বৰষুণ দিছে না তো ডেক থাকিলেও ভজাম আমি তো বঢ়িয়াকৈ মানে ধামাকা হ'ব নাজানো কি বৰষুণ লাগে কি কৰিছে নাজানো তাৰপিছত তো এতিয়া ঘৰতে আছ ইছ বেটা চুলি ষ্টাইল কৰিছে তো এতিয়া মানে মোবাইল চাৰ্জ নাই চাৰ্জ দিলোঁ তো বাছ মই এতিয়া গৈছোঁ পূজালৈ গৈছিলোঁ এবাৰ লগখিনি তাতে আছোঁ
কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কি কৈছ এইপিনে ইয়াত নাচিবি আকৌ কি মেছেজ দি আছ মাজে মাজে কেলে মেছেজ দিব যায় চক না এই মাকত পুৰা হেল্ল' হেল্ল' ৰিপৰ্টাৰ ৰিপৰ্টাৰ সেইদিনা সেই ষ্টেজত যে সেই এনেকে লাগে যিটো মানে হেৰিয়াত গৈছোঁ মানে এনেকুৱা ধৰ্ম লাগিছে আজি মাইকটো এনেকে মানে সেইদিনা য'ত দুজন এক্সট্ৰা চালে নাই সেই ব্লগটো মানে হৈ ধৰ্ম লাগি গৈছিলে একদম কি কথা ক'ম কি কথা নক'ম যদি নাই চোৱা ব্লগটো ইয়াৰ আগৰ ব্লগটো চাই লওক বঢ়িয়াকৈ ধামাকা আছিলে চাওক
ৰিচুট পল বুলিহে ক'লো হেল্ল' ভাই হেল্ল' ভিডিঅ' কৰ বোলে দিব এটা খিচিৰি খিচিৰি খাবি নাই খাম এতিয়া বস্তুটো পুৰা হেভি হ'ব লাগে খিচিৰি নাচিলোঁ আৰু নাচিম এতিয়া মানে হেৰি নহয় আজিতো গ'লগৈ নাম নাচি কেনেকুৱা লাগিলে মোৰ ভাল লাগিলে বঢ়িয়া এনেকুৱা নাচিছোঁ এনেকুৱা মাইকত কৈছোঁ না কি ক'ম মানে তো এতিয়া ধেমালি কৈছোঁ জলকীয়া এটা পাই গ'লোঁ বঢ়িয়াকৈ জলকীয়া এটা বিলাহী এইটো জলকীয়া চাগে চালনি চাই আছোঁ খাবলৈহে বাকী আছে এটা দি দে দুটা আহি গৈছোঁ খোৱাটো কিন্তু বঢ়িয়া আহিছে আকৌ ভালে আৰে ভাজি নিদিয়াকৈ খাম নেকি কথা যে কৈছোঁ আৰু আৰে ভাজি দিব লাগিব তেতিয়া খাব পাৰিম ৰুখ জৰা ভাত চোৱা চাবাই কৰোঁ কেনেকুৱা লাগিছে টেষ্টি অলপ ময়ো চাওঁ এই বহুত বেয়া কম দেই ভাল লাগিছে নে বঢ়িয়াকৈ খাই লওঁ জলকীয়া নে বিলাহীয়ে জলকীয়া হয় খাই লওঁ এতিয়া কি হয় কৈ দিয়ক কি আনিছে এইটো মানে কৈ দিয়ক এইফালে জেঠাই আছে দেই মানে আগতে মই জেঠাৰ ওচৰত টিউশ্যন কৰিছিলোঁ কি চব্জি মিক্স অঁ বঢ়িয়াকৈ চব্জিটো খাই লওঁ খাব লাগে এতিয়া বঢ়িয়া বঢ়িয়াকৈ খোৱা তো আছে যদি চাই ভাল লাগিলে লাইক চাবস্ক্ৰাইব মাৰি দিব আৰু নতুনকৈ ইনষ্টাগ্ৰাম এটা খুলি দিছোঁ তলত লিংক থাকিব তো গৈ পিনি ফ'ল' মাৰি দিয়ক আৰু ফ'ল'টো লাগে না তো বাই বাই